গোটেই নলাল যদিও অলপ কাম বাকী আছিল চাংখানত, কিন্তু আজি আৰুতো গধূলা হ'ল না, তো আজি নহ'ব আৰু একেবাৰে অহাকালি ক্লিয়াৰ কৰি মুৰ্গী লৈ আহিম। থেংক ইউ। চাংখান আছে 6 ফুট, ৰোলটা হ'ল 4 ফুটৰ, 2 পাক দিব লাগিব। ছাগল পাইছে খেল যাওঁচোন এনে উঠি যাব দেখোন, এনে উঠব, এনে উঠে নে এনেকৈ লাগি থ'লেই হ'ল আৰু, উঠে এনেকৈ লাগি থ'লেই হ'ল আৰু। অলপ কেপচুল চাঙৰ ওপৰৰ পৰা ভিডিঅ' দিছোঁ, এইটো চাওক আপোনালোকে। চাংখনত মানে মই উঠি আছোঁ আৰু কি। আজি 30 ফুট ৰেডি হ'ল সম্পূৰ্ণ, আৰু বাকী 30 ফুট ইফালে কৰি আছে। এইটো মালিক, মালিকৰো মালিক আছে ইয়াতে। ভক্তিগুৰা তাতে তাৰ দ্বাৰা নালাৰ বিহা লাইন দিয়া আছে কিবা, এই কি বুলি কয়, কিমান খৰচ হ'ল বৰ্তমানলৈকে? খৰচ বহুত হ'ল, বহুত হ'ল। হ'লেও কচোন ক, কালি নেটখিনি যে আনিলি কিমান ল'ল নেটত? অঁ হয় নেকি? কাক CID হা? 3 ফুট হাইট আছে বৰ্তমান চাংখন, আৰু দীঘল আছে 30 ফুট কৰি দিছোঁ, আৰু বহলটো দিছোঁ 6 ফুট। ইয়াতে 6 ফুট হ'ব, ইয়াতে 8 ফুট হ'ব, আৰু নেক্সট সিফালে 6 ফুট হ'ব।